মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ভিডিঅ'টোত আমি স্বৰসন্ধি আৰু ইয়াৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিৰ বিষয়ে আলোচনা কৰিম। ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা স্বৰবৰ্ণ যোগ হৈ যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলে। ব্যঞ্জন সন্ধিৰ কেইটামান নিয়ম উল্লেখ কৰা হ'ল। যিকোনো স্বৰবৰ্ণৰ লগত দ্বিতীয়াস্ব যোগ হ'লে দ্বিতীয়াস্বৰ ঠাইত প্ৰথম ছ দ্বিতীয় ছ আশ্ব হয়। যেনে অনুযোগ ছেদ অনুচ্ছেদ, বিযোগ ছেদ বিচ্ছেদ। হস্যন্ততৰ লগত হ যোগ হ'লে হস্যন্ততৰ ঠাইত দ আৰু হৰ ঠাইত ধ হয়। যেনে তৎযোগ হিত তৎহিত, উৎযোগ হাৰ উদ্ধাৰ। হস্যন্ততৰ লগত প্ৰথম ছ বা দ্বিতীয় ছ যোগ হ'লে হস্যন্ততৰ ঠাইত ছস্য আশ্ব হয়। যেনে উদ্যোগ চৰণ উচ্চাৰণ। হস্যন্ততৰ লগত তালিবীয়া শ যোগ হ'লে ছস্য আশ্ব হয়। যেনে উদ্যোগ শৃংখল উচ্ছৃংখল, উদ্যোগ শ্বাস উচ্ছ্বাস। সম আৰু পৰি উপসৰ্গৰ লগত কি ধাতুৰে উৎপন্ন হোৱা শব্দ থাকিলে দুয়োৰে মাজলৈ দন্ত্যাসৰ আগমন হয়। যেনে সমযোগ কীট সংস্কৃত, পৰিযোগ কাৰ পৰিষ্কাৰ। মৰ লগত উষ্ম বৰ্ণ অৰ্থাৎ তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ, হ আৰু অন্তস্থ বৰ্ণ অৰ্থাৎ অন্ত্যস্ত জ, ৰ, ল, ৱা, ব এইকেইটা যোগ হ'লে মৰ ঠাইত অনুস্বৰ হয়। যেনে সমযোগ যম সংযম, সমযোগ হয় সংশয়। এতিয়া আহিছোঁ বিসৰ্গ সন্ধিলৈ। বিসৰ্গৰ লগত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ যোগ হৈ যি সন্ধি হয় তাকে বিসৰ্গ সন্ধি বোলে। বিসৰ্গ সন্ধিৰ কেইটামান নিয়ম উল্লেখ কৰা হ'ল। বিসৰ্গৰ লগত প্ৰথম ছ বা দ্বিতীয় ছ যোগ হ'লে বিসৰ্গৰ ঠাইত তালব্য শ হয়। যেনে নিঃযোগ ছয় নিশ্চয়, দুঃযোগ চৰিত্ৰ দুশ্চৰিত্ৰ। বিসৰ্গৰ লগত মূৰ্ধন্য ত বা মূৰ্ধন্য থ যোগ হ'লে বিসৰ্গৰ ঠাইত মূৰ্ধন্য ষ হয়। যেনে ধনুঃ যোগ টংকাৰ ধনুষ্টংকাৰ, নিঃ যোগ থুৰ নিষ্ঠুৰ। দন্ত্য ত বা দন্ত্য থ যদি বিসৰ্গৰ লগত যোগ হয় তেতিয়া বিসৰ্গৰ ঠাইত দন্ত্যাস হয়। যেনে নিঃ যোগ তেজ নিস্তেজ, মনঃ যোগ থ মনস্থ। বিসৰ্গৰ লগত ৰ যোগ হ'লে বিসৰ্গ লোপ পায় আৰু ই কাৰান্ত উপসৰ্গ দীৰ্ঘইকাৰান্ত হয়। যেনে নিঃ যোগ ৰোগ নিৰোগ, নি যোগ ৰস নিৰস। অ লগত থকা বিসৰ্গৰ সৈতে যদি অন্য কোনো স্বৰবৰ্ণ যোগ হয় তেতিয়া বিসৰ্গৰ বিলোপ ঘটে। যেনে অতঃ যোগ এব অতএব। এইকেইটা হ'ল বিসৰ্গ সন্ধিৰ নিয়ম। কিছুমান সন্ধি সমাপন হওঁতে ব্যাকৰণৰ কোনো নিয়ম নাখাটে। এনে সন্ধিক নিপাতনে সিদ্ধ সন্ধি বোলে। যেনে তৎযোগ কৰ তস্কৰ, এক যোগ দহ একাদশ, সৎ যোগ দহ ষোড়শ, গো যোগ অক্ষ গবাক্ষ। আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হৈছা। গতিকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।